Hello friends, welcome back to our channel. আৰু আজিৰ ভিডিঅ'টো অলপ ইনফৰমেটিভ হ'ব কাৰণ আপোনালোকে বহুত ধৰণৰ বাতৰি পাই আছে ইতিমধ্যে যে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰক নহলে অমুক তাৰিখৰ পৰাই আধাৰ কাৰ্ড বন্ধ হৈ যাব, পান কাৰ্ড বন্ধ হৈ যাব, এনেকুৱা নানা ধৰণৰ নিউজ আপোনালোকে পাই থাকে। কিন্তু সঁচাকৈ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক কৰিবলৈ টান নেকি? আৰু ধৰক আমাৰ সকলো মানুহে মোবাইল বা কম্পিউটাৰ বিষয়ে নলেজ আছে যদিও বহুতৰে নাই, গতিকে মই আজি আপোনালোকক দেখুৱাম যে অতি কম সময়ৰ ভিতৰত আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড কেনেকৈ লিংক কৰিব পাৰি। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে চাৰ্চ বাৰত ই ফিলিং বুলি চাৰ্চ কৰক আৰু এটা পেজ খোল খাব। প্ৰথম লিংকটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে অন্য এটা পেজ খোল খাব আৰু এই পেজত বহুকেইটা অপশ্যন আপোনালোকে দেখিবলৈ পাব, যেনে ই ভেৰিফাই লিংক আধাৰ এইটো অকণমান বেলেগ, ন' এবাউট ইউৰ আধাৰ ফেন আৰু ই পে টেক্স, ইনকাম টেক্স, এনেকুৱা বহুকেইটা লিংক দেখা যায়। আমি এতিয়া ক্লিক কৰিম লিংক আধাৰ উইথ পান। ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা আৰু খোল খাই যাব আৰু এই পেজটোত কি লাগে মই আপোনালোকক কৈ আছোঁ। প্ৰথমে ইয়াতে আপোনালোকে পান নম্বৰ, আধাৰ কাৰ্ডত থকা নাম আৰু মোবাইল নম্বৰ এইকেইটা আপোনালোকে ভৰাব লাগিব। গতিকে মই মোৰ ইয়াতে পেন কাৰ্ড, আধাৰ কাৰ্ডৰ নাম্বাৰ, আধাৰ কাৰ্ডত থকা নাম আৰু ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো দি দিলোঁ আৰু ইয়াৰ তলত আৰু দুটা অপশ্যন আছে, এই অপশ্যন দুটাত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগতে কাষত যিটো লিংক আধাৰ অপশ্যন আছে আৰু এই অপশ্যনটোত আমি ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰত এটা OTP যাব আৰু এই OTPটো আপোনালোকে ইয়াতে বহুৱাই দিয়ক। বহুৱাই তলত থকা ভেলিডেট অপশ্যনত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এটা মেছেজ আহিব ছাকচেছফুল বুলি। মোৰ অলৰেডি কৰি থোৱাই আছে, গতিকে ইয়াতে লিখা আছে ইউৰ পান অলৰেডি লিংক টু গিভেন আধাৰ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু সঁচাকৈ যদি ইম্পৰ্টেণ্ট বুলি ভাবিছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ এৰিছোঁ।